শিক্ষণ ল'ব আহিছোঁ 10 দিনীয়া তাৰপিছত আমি 10 দিন প্ৰশিক্ষণ লৈ ল'ৰা ছোৱালী গাঁৱত পঢ়াওঁগৈ কি পঢ়ায় কি প্ৰাথমিক শিক্ষা আমি 5টা শিক্ষা বিষয় পঢ়াওঁ আৰু আৰোগ্য জাগৰণ তেনেকৈ স্বাস্থ্যৰ বিষয়ে আৰু বেলেগ খেল গীত মাত তেনেকৈ শিকাওঁ আৰু বহুতো ধৰণৰ আমাৰ হিন্দু নীতি আদৰ্শবোৰ শিকাওঁ আৰু গীত প্ৰাৰ্থনা ইয়াত কিমান দিন থাকিব ইয়াত আমি 10 দিন এনে কি শিকিবলৈ পাব ইয়াত আমি বহুত ল'ৰা ছোৱালীৰ কাৰণে আমি খেল গীত মাত আৰু নামঘোষা প্ৰাৰ্থনা সেইবোৰ শিকাওঁ আৰু আমাৰ সাংবাদিক মেধক ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি তেলাম এইটো ট্ৰাইবেল হাইস্কুলত লাইমিকুৰি আৰু জনাই চঞ্চৰ যুটীয়াভাৱে যিটো আমাৰ দৰিণীয়া শৈবাজবৰ্গ ইয়াত চলিছে ইয়াতে আমি সৰু সুৰা সাংস্কৃতিক তাৰ পৰা য'ত নেকি আমি ল'ৰা ছোৱালীক এই আদৰ্শ হিন্দুমুখী যিটো শিক্ষাদান কৰিব লাগে সংস্কাৰিত কৰিব লাগে সংস্কাৰমুখী হ'ব লাগে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ভৱিষ্যত ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে আৰু ভৱিষ্যত কেনেকৈ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগে তাৰ ওপৰত গীত মাতেৰে ইত্যাদি আমি ইয়াত শিক্ষাদান লাভ কৰিম বুলি আশা কৰি ইয়াত প্ৰশিক্ষণ ল'বলৈ আহিছোঁ এনে গাঁৱত আৰু কি শিকায় আপোনালোকে ছাত্ৰ ছাত্ৰী তাতে আমি স্কুলত গীত মাত আৰু তাতে সাধুকথা তাৰপিছত নাচ গান খেল কুদ এইবিলাক শিকাওঁ আৰু এনে নিজস্ব বিদ্যালয়ত শিকায়নে নে ক'ত শিকায় নাই নিজস্ব বিদ্যালয়তে শিকাওঁ নিজস্ব বিদ্যালয় এনে বিদ্যালয় বনোৱা হৈছে নেকি তেনেকৈ বিদ্যালয় বনোৱা নহয় গছৰ তলত বা চাংঘৰ এনেকুৱা মানে বেলেগকৈ এনেকৈ শিক্ষাদান দিওঁ আৰু নমস্কাৰ আজি লাইমেকুৰি আৰু জোনাই চঞ্চৰ দুটা চঞ্চৰ একেলগে আমাৰ আচাৰ্যবিলাকৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে এই কাৰ্যসূচী 10 দিন চলিব ইয়াতে আমাৰ একল বিদ্যালয়ৰ পঞ্চমুখী শিক্ষা দান হ'ব তেখেতসকলে বেছি পাৰদৰ্শিতা অৰ্জন কৰিবৰ কাৰণে সেই 10 দিনত প্ৰশিক্ষণ ল'ব আৰু সেই শিক্ষাৰে আমাৰ গাঁও অঞ্চলত ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে শাৰীৰিকভাৱে সাংস্কাৰিক শিক্ষা ওপৰত শিক্ষাদান কৰিব আৰু বিদ্যালয়ৰ পৰা আহিছে ইয়াতে জোনাই চঞ্চৰ 30খন আৰু লাইমিকুৰি চঞ্চৰ 30খন বিদ্যালয়ৰ আচাৰ্য উপস্থিত আছে মই পোনপ্ৰথমে আপোনালোকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু আজি এই জোনাই আৰু লাইমিকুৰি দুটা চঞ্চৰ যুটীয়া সৌজন্যত প্ৰত্যেক চঞ্চৰ পৰা 30জনকৈ মুঠ 60জন আচাৰ্য আৰু আচাৰ্যালৈ 2 দিনীয়া এটা প্ৰশিক্ষণ শিবিৰ হৈছে যিহেতু আমাৰ একল বিদ্যালয় অভিযানৰ মূল লক্ষ্য হৈছে সংস্কাৰমুখী শিক্ষা আজি এই প্ৰশিক্ষণৰ জৰিয়তে আমাৰ আচাৰ্যসকলক আমাৰ গাঁৱৰ চুকে কোণে থকা কণ ছাত্ৰ ছাত্ৰীক সংস্কাৰমুখী শিক্ষা দিয়াত যাতে সিহঁতে কোনো বাধাৰ প্ৰাচীন নহয় সেই ক্ষেত্ৰত এটা ভাল প্ৰশিক্ষণ ব্যৱস্থা কৰিবৰ কাৰণে আজি এইটো একল অভিযানে কৰিছে গতিকে আমি চঞ্চৰ সম্পাদক হিচাপে মই আজিৰ দিনটোতে প্ৰতিগৰাকী আচাৰ্যাক সেই ক্ষেত্ৰত খুব মনোযোগিতাৰে প্ৰশিক্ষণ ল'বৰ কাৰণে আজি আমাৰ পালৰ পৰা আমি তেখেতসকললৈ জনাইছোঁ আৰু এই ক্ষেত্ৰত বিশেষভাৱে আমাৰ একল অভিযানে ভাল পৰামৰ্শ ভাল কাৰ্যত আগবাঢ়িব পৰা বুলি মই ভাবোঁ नोंथाङा सरखारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पइन्ट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पइन्टआव नोंथांमोना एसएससि बैंक पिअ बैंक क्लार्क बैंक एसअ इउपिएससि एफएससि डिफेन्स रेलवे स्टेट इन्सुरेन्स एएअ एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव एमबिए आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन
बेखौबो मिथिहोनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा रड, गलपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 700262133 9101 536360 70020262133 9101536360